যদি আপুনিও এজন ইউটিউবত ভিডিঅ' ক্ৰিয়েটৰ হয়, আপুনি যদি ইউটিউবত এটা চেনেল খুলি ভিডিঅ' আপলোড কৰি আছে, তেনেহ'লে এই তিনিটা আপডেট যি আহিছে এইকেইটা আপোনাৰ বাবে জনাটো বহুত বেছি প্ৰয়োজন। কাৰণ আজি ইউটিউবে নতুন তিনিটা আপডেট দিলে, যিকেইটা আপডেট যদি আপুনি অলপমান ইগন'ৰ কৰে, মেবি আপোনাৰ চেনেলটো ডিলিট হ'ব পাৰে, আপোনাৰ মনিটাইজেশ্যনটো অফ হৈ যাব পাৰে। সো এই আপডেটকেইটা কি জানিবৰ কাৰণে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আৰু যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব, কাৰণ মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ সদায় আগবঢ়াই যাওঁ। তো ইয়াৰে প্ৰথমটো আপডেট হৈ গ'ল, বৰ্তমান এতিয়া কি হৈছে, কৰোণা ভাইৰাছৰ ওপৰত বহুত ধৰণৰ ভিডিঅ' ওলাই আছে। এইটো যিটো চীনৰ পৰা ষ্টাৰ্ট হৈ গ'ল, কিন্তু ইউটিউবে আপডেটত কৈছে যে যদিহে আপুনি কৰোণা ভাইৰাছৰ ওপৰত ভিডিঅ' বনাই আছে, তেনেহ'লে আপোনাৰ সেই পাৰ্টিকুলাৰ ভিডিঅ'টোত মনিটাইজেশ্যনটো অন কৰি দিয়া নহ'ব। ঠিক আছে, যদি আপোনাৰ চেনেলটো মনিটাইজ হোৱাই নাই এতিয়ালৈকে, তেতিয়াও যদি আপুনি সেই ভিডিঅ'টো এতিয়া আপলোড কৰিছে আৰু ভৱিষ্যতে গৈ পেলাই যদি আপোনাৰ চেনেলটো মনিটাইজেশ্যন অন হৈ যায়, তেতিয়াও আপোনাৰ সেই পাৰ্টিকুলাৰ ভিডিঅ'টোত কোনো ধৰণৰ এড নচলিব, সেইটোত মনিটাইজেশ্যনটো ডিজেবল কৰা হ'ব। আৰু যদি আপুনি এজন ইউটিউব এনেকুৱা এজন ক্ৰিয়েটৰ য'ত নেকি চেনেলটো অলৰেডি মনিটাইজ হৈ আছে আৰু আপুনি ইনকাম কৰি আছে, তেনেহ'লে এই ভিডিঅ'টোত যদি আপোনাৰ মনিটাইজেশ্যন আছিলে, সেইটো অফ কৰাৰ সম্ভাৱনা বহুত বেছিকৈ আছে। আৰু আগলৈ যদি আপুনি ভিডিঅ' দিয়ে তেনেহ'লে এই ক্ষেত্ৰতো সাৱধান হ'ব, কাৰণ তেওঁলোকে কোৱা মতে এইটো যিটো মানে চীনৰ ওপৰত বহুত ধৰণৰ কুৱেশ্যন আহি গ'ল যে কৰোণা ভাইৰাছ কেনেকৈ আহিছে, কি আহিছে। বহুতে কৈছে যে চীনে হয়তো মানে নতুনকৈ কিবা এটা মানে প্লেনিং কৰিছিলে সকলোকে ভয় খুৱাবৰ কাৰণে, যিটো তেওঁলোকে নিজে মুখ থেকেচা খাবলগীয়া হৈ গৈছে। সেইবাবে আপোনালোকে এই আপডেটটো বহুত ইম্পৰ্টেণ্টলি ল'ব, কাৰণ কিয়নো আপোনাৰ চেনেলটো মনিটাইজেশ্যন হোৱাৰ পৰা ডিজেবল হৈ যাব পাৰে। চ' ইয়াৰে যিটো 2 নম্বৰ আপডেট আহিছে ইউটিউবত, সেই আপডেটটো বহুত ইউটিউবাৰে আগতে কৈ গৈছিলে, কিন্তু কুৱেশ্যন মাৰ্ক আছিল তাত যে হ'ব নহ'ব। ফাইনেলি ইউটিউবে সেইটো আপডেট দি দিলে। সেই আপডেটটো হৈ গ'ল, যদি একেধৰণৰ ভিডিঅ' একেটা ধৰণৰ আপুনি টাইটেল দি টেগ দি পেলাই যদি বেছিকৈ আপলোড কৰি থাকে, যাক আমি ৰিউজ কণ্টেণ্ট বুলি কওঁ, তো তেনেকুৱা কণ্টেণ্ট যদি আপুনি বেছিকৈ আপলোড কৰে, তেনেহ'লে আপোনাৰ চেনেলটো হ'ব পাৰে বন্ধ। সেইটো ইউটিউবে নিজে কৰিব। এতিয়া আহি গ'ল একেধৰণৰ ভিডিঅ' মানে কেনেকুৱা। ফৰ এক্সাম্পল, আপুনি কেইদিনমানৰ আগতে মনত পেলাব, ৰাণু মণ্ডলৰ ওপৰত বনোৱা ভিডিঅ'বিলাক বহুত বেছি ভাইৰেল হৈ গৈছিলে। ঠিক আছে, এনেকুৱা এটা ভাইৰেল ঘটনা আহি গ'ল, আপুনি তাৰ ওপৰত দিলে এটা ভিডিঅ', টাইটেল একেই হ'ব, ভিডিঅ'ৰ মাজৰ কথাখিনি একেই হ'ব। তাৰ পিছত দেখিলে যে সেই ভিডিঅ'টো আপোনাৰ ৰেংকিং কৰি গ'ল, বহুত বেছি ভিউজ পাই গ'ল। আৰু আপুনি কি কৰিলে, তাৰ কেইদিনমানৰ পিছতে, এদিন বা দুদিনৰ পিছতে আকৌ তাৰ লগত ৰিলেটেড সেই একেটা ভিডিঅ'কে আপুনি আপলোড কৰিলে, অলপমান বেলেগ কৰি পেলাই। টাইটেলো প্ৰায় একেই হ'ব, টেগো একেই হ'ব, ভিডিঅ'ৰ কথাখিনিও একেই হ'ব। তো তেনেকৈ কৰি যদি আপুনি ভিউজ ল'বলৈ চেষ্টা কৰে, তেনেহ'লে আপোনাৰ চেনেলটো ইউটিউবৰ ফালৰ পৰা হয়তো আপুনি ষ্ট্ৰাইক পাব পাৰে, নতুবা ডাইৰেক্টলি বন্ধ কৰি দিব পাৰে। গতিকে আপোনালোকে ভিউজৰ আশাত আজিৰ পৰা এনেকুৱা কাম নকৰিব, আৰু কৰিলেও বহুত ভাবি চিন্তিয়ে এই পদক্ষেপটো হাতত ল'ব। কাৰণ এটা চেনেল ক্ৰিয়েট কৰোঁতে বহুত কষ্ট হৈ যায়, আৰু এই কষ্টৰ মূলখিনি যদি আপোনালোকে অকস্মাত হেৰুৱাই পেলাবলগীয়া হয়, তেনেহ'লে হয়তো বহুত দুখ লাগি যাব। তো এতিয়া আহোঁ আমাৰ 3 নম্বৰ আপডেটটোলৈ। বন্ধুসকল, আমি যেতিয়া ইউটিউবত ভিডিঅ' এটা আপলোড কৰোঁ, ঠিক আছে, তাৰপিছতে আমি এদিনৰ পিছত মানে 24 ঘণ্টাৰ পিছতে আমি এনালাইটিক ৰিপৰ্টটো চেক কৰিব পাৰোঁ যে কিমান ভিউজ আমাৰ ছাজেষ্টেডৰ পৰা আহিলে, কিমান ব্ৰাউজ পিকচাৰ্ছৰ মানে হোম পেজৰ পৰা আহিলে, কিমান ৰেকমেণ্ডেড গ'ল, কিমান চাৰ্চ কৰি পেলাই মানুহে পালে। আৰু মানে এইটো বস্তু গম নাপাওঁ যে এই ভিডিঅ'টো কিমান মানুহৰ ওচৰলৈ গৈ পালে, আৰু মোৰ ছাবস্ক্ৰাইবাৰ যিখিনি আছে সেইখিনি কিমানে পালে। তো এতিয়া কি হ'ব, যিটো আমাৰ ইউটিউব ষ্টুডিঅ' বেটা আছে, তো আপুনি ইউটিউব ষ্টুডিঅ' বেটাত যেতিয়াই যাব, ভিডিঅ'টো আপলোড হোৱাৰ 3 ঘণ্টাৰ ভিতৰত আপুনি গম পাই যাব কিছুমান ৰিজাল্ট, যেনেকৈ নেকি আপোনাৰ চেনেলটো কিমান মানুহে ছাবস্ক্ৰাইব কৰি থৈছে, আৰু সেই ছাবস্ক্ৰাইব কৰাখিনিৰ কিমানে বেল আইকনটো প্ৰেছ কৰি থৈছে, আৰু সেই বেল আইকনটো প্ৰেছ কৰা কিমানলৈ আপোনাৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো গৈছে, আৰু কিমান % মানুহে আপোনাৰ নটিফিকেশ্যনটো চাই ক্লিক কৰিছে। তো এইটো আপোনাক ইম্প্ৰুভ কৰাব যে আপুনি যদি ধৰক দেখিছে যে আপোনাৰ বেছিকৈ মানে নটিফিকেশ্যন বেলটো অন কৰা নাই, তো আপুনি মানুহক ক'ব পাৰিব, অডিয়েঞ্চক ক'ব পাৰিব যে নটিফিকেশ্যন বেলটো অন কৰি দিয়ক। আৰু এটা বস্তু চাব পাৰিব, তাতে এটা বস্তু চাব পাৰিব কি আপোনাৰ যিটো ক্লিক থ্ৰু ৰেট, মানে চাওক মনিটাইজেশ্যন পেজৰ এডচেন্সৰ ক্লিক থ্ৰু ৰেট বেলেগ আৰু ইউটিউবৰ ক্লিক থ্ৰু ৰেটটো বেলেগ হয়। তো ইউটিউবৰ ক্লিক থ্ৰু ৰেট মানে কি, চিটিআৰ মানে কি বুজায়, আপোনাৰ সেই ভিডিঅ'টো কিমান মানুহৰ ওচৰলৈ গৈছে, আৰু সেই মানুহে যেতিয়া ভিডিঅ'টো দেখিছে, মেবি আপোনাৰ থাম্বনেইলটো দেখিছে, আপোনাৰ হোম পেজত দেখিছে, ৰেকমেণ্ডেড দেখিছে, ছাজেষ্টেড গৈছে, ব্ৰাউজ পিকচাৰ্ছ গৈছে, যিকোনো যাব পাৰে। তো কিমান মানুহে ক্লিক কৰিছে সেইটো আপুনি চাব পাৰিব। এতিয়া যদি 100জন মানুহৰ ওচৰলৈ গৈছে,
আৰু তাৰে 10জনে ক্লিক কৰিছে তেতিয়াহ'লে ইউটিউবৰ মতে গুড আছে মানে 10% থাকিব লাগে কিন্তু 100জন মানুহৰ ওচৰলৈ যোৱাৰ পিছতো যদি সেই ভিডিঅ'টো মাত্ৰ 8জন 7জন মানুহে ক্লিক কৰিছে মানে 7% বা তলত আছে তেতিয়াহ'লে আপোনাৰ মানে সেই ভিডিঅ'টোৰ আপুনি টাইটেল সলাব লাগিব হয়তো আপুনি থাম্বনেইলখন সলাবলগীয়া হ'ব পাৰে আৰু এইটো আপোনাক ইমপ্ৰুভ কৰাব যে আপোনাৰ থাম্বনেইল কিমান ভাল আপোনাৰ টাইটেলটো কিমান বেছি এট্ৰাক্টিভ হৈছে সেইটো কাৰণে আৰু যদি এই দুটা বস্তু আপুনি এট্ৰাক্টিভ কৰিব পাৰে অবভিয়াছলি আপোনাৰ ক্লিক থ্ৰু ৰেটটো বাঢ়ি যাব আৰু যিমানে ক্লিক থ্ৰু ৰেট বাঢ়িব সিমানে আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ আশাটো বেছি হৈ যায় চ' বন্ধুসকল এই তিনিটাই আছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা খুব ভাল আৰু সাৱধানে আগবাঢ়িবলগীয়া তিনিটা আপডেট আৰু সৰু সুৰা দুই এটা আপডেট আহিছে যিকেইটা মোৰ ইমান ইম্পৰ্টেণ্ট নিচিনা নালাগিলে গতিকে মই আপোনালোকক একো শ্বেয়াৰ কৰা নাই